যিহেতু ইয়াত হ'ব হালধি ৰচম সেইটো কাৰণে গাঁঠি আছে আম দালি আমাৰ অসমীয়া নিয়ম আমি বহুত ৰাখিবলৈ চেষ্টা কৰিছোঁ এইফালে আৰে কইনাৰ মামা আহি গ'ল দেখাই নাই মন ক'ত অ'কে আৰু যিহেতু যিয়ে নহওক আমাৰ কিছুমান নিয়ম আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ সেইটো কাৰণে এয়া চাওক আম দালি গাঁঠিছোঁ দদাই খুৰীয়েক চবেই মিলি গাঁঠিছোঁ আৰু গাইজ এইডোখৰ হয় হালধি ৰচমৰ কাৰণে যিটো সজাইছোঁ মণ্ডপটো ৰাতিপুৱা আহি ধুনীয়াকৈ এনেকৈ সজাই থৈ গৈছে ধুনীয়া লাগিছে দেখিবলৈ নহয় জানো আৰু এয়া দদাইহঁতে কল ফুলি লগাইছে আৰু বাকীবিলাকে আমদালি গাঁঠিছে যিমান পাৰোঁ আমাৰ নিয়মটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ যিহেতু আমি কইনাৰ ঘৰৰ হয় সেইটো কাৰণে হালধি ৰচম এইটো চবেই কমন চবেই পিন্ধিছোঁ জুনুকা আৰু কালি এয়া মেহেন্দি আৰু এয়া হৈছে আমাৰ কইনা ৰেডি হৈছে এই তিনিটা আমাৰ খবৰ নাই বাছ মোবাইল আৰু মোবাইল এয়া কইনা ঘৰৰ ছোৱালী আৰু এয়া হালধি ৰচমৰ কাৰণে এইটো কি হয় কি বুলি কয় এয়া আমি কইনা ঘৰৰ মানুহ আৰু হালধি ৰচমত আমি এয়া চবেই পিন্ধিছোঁ আৰু তেতিয়া চবেই চিনি পাব আমি যে কইনা ঘৰৰ মানুহ এয়া চব কেনেকুৱা ধুনীয়া লাগিছে চবকে
এয়া হৈছে কইনাৰ মমায়েক পংকজ আৰু আচলতে বাহিৰৰ নিয়মবিলাকত এই যে পিন্ধাইছে চূড়া এয়া আছিলে মমায়েকৰ ফালৰ পৰা দিয়ে আৰু সেয়েহে পংকজ যিহেতু লিডিয়াৰ মামা হয় আৰু মমায়েকে এয়া তাইক এইখিনি পিন্ধাইছে আৰু এই চূড়াখিনি আপোনালোকে দেখিছেনে গাখীৰত এনেকৈ তিয়াই ৰাখে তাৰপিছত মমায়েকে এনেকৈ পিন্ধাব লাগে যিহেতু আমি অসমীয়াৰ বিয়াবিলাকত এইটো নিয়ম কৰা দেখা নাপাওঁ কিন্তু তেওঁলোকৰ নিয়মত যেটো আছে সেইকাৰণে হালধি ৰসমটো অকমান আমাৰ নিয়মত কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাতেই আমি এই নিয়মটো কৰিছিলোঁ আজি হালধি ৰসমৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ বহুত ভাল ভাল ভিডিঅ' মই আগতো দি ৰাখিছোঁ আৰু পিছলৈ দি যাম আপোনালোকে সকলো ভিডিঅ' চাব বুলি আশা ৰাখিলোঁ ধন্যবাদ